আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে, কুশলে আছে আৰু সুখী আছে। আৰু এতিয়া মই ৰাতিপুৱাৰ সকলো কাম কৰি লৈ আজৰি হৈ ভ্লগটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। আৰু আজিৰ ভ্লগটো মই এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱাৰ পৰাই দিনটোত কি কৰোঁ কি নকৰোঁ আপোনালোকক সকলোখিনি দেখুৱাই যাম। এতিয়া মই কাম বন কৰি গা পা ধুই সকলো কৰি মিলি আহোঁতে 8টা বাজিবৰ হ'লে 5 মিনিট আছে আৰু 8টা বাজিবলৈ। গতিকে মই ফটাফট কিবা এটা বনাওঁ। তেনেকুৱা একো নবনাওঁ, ব্ৰেড আছে ঘৰত, ব্ৰেডটোৰে কিবা কিবি বনাম। হয়তো ব্ৰেড আলু কিবা সেনেকৈ বনাব পাৰোঁ, নহয়তো ব্ৰেড অমলেট কিবা এনেকুৱা বনাই কিনে ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো তেনেদৰে খাম আজি। আৰু তাৰপিছত মই দিনটো আৰম্ভ কৰিম আৰু আপোনালোকক দেখুৱাই যাম কি কৰোঁ কি নকৰোঁ। আৰু চাই থাকিব আপোনালোকে কণ্টিনিউ ভ্লগটো শেষলৈকে। আৰু প্লিজ গাইজ, এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, প্লিজ ছাপোৰ্ট কৰিব মোক আৰু আগুৱাই যোৱাত মোক সহায় কৰিব। আৰু শেষত লাইক এটা কৰি দিবৰ কাৰণে একদম নাপাহৰিব। কমেণ্ট কৰিব, এলাহ লাগিলে লাইকটোকে কৰি দিব, লাইক এটা কৰি দিব প্লিজ, লাইক এটা। আৰু মই এতিয়া আছোঁ কিটচেনত, আকৌ এনেকুৱা স্পেচিয়েল নবনাওঁ, একদম চিম্পল বনাই ল'ম। ব্ৰেড আছে ঘৰতে, গতিকে ব্ৰেড এটা চটপট অমলেট বনাই ল'ম, ব্ৰেড অমলেট। আৰু এনেদৰে ব্ৰেকফাষ্ট কমপ্লিট কৰি ল'ম। তাৰপিছত ভাতটো জল্দি বনাই খাই ল'ম। বলক ষ্টাৰ্ট কৰোঁ। মই আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট এনেদৰেই কৰিলোঁ, ব্ৰেড অমলেট লগতে চচ আৰু লগতে একাপ গৰম চাহ। দুপৰীয়া হৈ গ'ল, ভাত বনাবৰ টাইম হৈ গ'ল, গতিকে ভাত বনাবলৈ যাওঁ। আৰু ব্ৰেকফাষ্ট কৰি উঠাৰ পিছত মই ভিডিঅ' নবনালোঁ। আৰু এতিয়া মই ভাত বনাবলৈ যাওঁ। ভাতত আজি মই বনাম টেঙাৰ এটা আঞ্জা, মানে টেঙা এখন বনাম, দাইলেৰে টেঙা। আপোনালোকে এইটো দাইল খাইছেনে নাই জনাব। এই দাইলটো আপোনালোকে খাইছেনে জনাবচোন দেই। এইটো আমাৰ নলবাৰীৰ ভাষাত এইটো কালাৰ দালি বুলি কয়, আৰু আপোনালোকৰ ভাষাত আৰু ঠাইভেদে হয়তো বেলেগ বেলেগ হ'ব পাৰে এইটো দালিৰ নাম, কিন্তু আমি কালাৰ দালি বুলি কওঁ। গতিকে এই দালিটো মই তিয়াই ৰাখিছোঁ আধা ঘণ্টামান আগতে। আৰু আধা ঘণ্টা আগতে মই ভালদৰে ধুই লৈছোঁ, ধুই লৈ এনেদৰে আধা ঘণ্টামানৰ কাৰণে তিয়াই ৰাখিছোঁ। আৰু এতিয়া মই এইখিনি মিক্সিত পিচি ল'ম আৰু তাৰপিছত বনাম। একদম চিম্পল, একো দিব নালাগে, খুব সহজতে হৈ যায়। আৰু যদি আপোনালোকৰ টেঙা সুঠি টেঙাটো থাকে তেতিয়াহ'লেতো কথাই নাই, খুব টেষ্টি হয়। কিন্তু মোৰ লগত নাই আজি সেইটো বস্তু, গতিকে মই নেমু টেঙাৰে বনাম আৰু খুব টেষ্টি লাগে খাই। মইতো বিৰাট ভাল পাওঁ। আপোনালোকে যদি বহুতে খায়েই আৰু যদি নাই খোৱা তেতিয়াহ'লে খাই চাব, আৰু খুব ভাল লাগে খাই এনেদৰে। লগতে মই পাপৰৰ চব্জি এখন বনাম, আৰু তাৰ বাবে মই পাপৰ ভাজি লৈছোঁ। আৰু তাৰপিছত চব্জিখনৰ কাৰণে মই কাটি লৈছোঁ আলু, পিঁয়াজ, বিলাহী, আদা, নহৰু থেতেলি লৈছোঁ আৰু পাপৰখিনি ভাজি লৈছোঁ। লগতে আনফালে মই এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত মই দাইলখিনি পিচি লৈছোঁ। আৰু দাইলখিনি মই খুব গোটাকৈ নাই পিছা, এনেধৰণৰ পিচিছোঁ মই। আৰু এতিয়া আনফালে ভাত বহাই দিছোঁ আৰু কেৰাহীখন গৰম হ'বলৈ দিছোঁ। কেৰাহীত তেল দি দিছোঁ, তেজপাত, শুকান জলকীয়া দি পিঁয়াজখিনি দি ভাজি লৈছোঁ। প্ৰথমতে পাপৰৰ চব্জি এখন বনাম, কাৰণ ত্ৰিছৰ একো পাত্তা নাই, সি টেঙাখন খায় নে নাখায়, তাৰ কাৰণে পাপৰৰ চব্জি এখন বনাম। আৰু আদা, নহৰু, বিলাহী দি দিছোঁ, নিমখ অকণমান দি দিছোঁ সোনকালে সিজিবৰ কাৰণে। আৰু ভাজি লৈছোঁ এইখিনি, ঢাকনি লগাই দিছোঁ অকণমান সময়। আৰু বিলাহীখিনি অকণমান সিজিছেই, আলুখিনি দি দিছোঁ, আলুখিনিও লৰাই লৈছোঁ। মোৰ ভাত হ'লেই আনফালে, আৰু এইফালে আলুখিনি ফ্ৰাই কৰি আছোঁ। আৰু মই এয়া গুড়ি মছলা লৈছোঁ, জিৰা, ধনিয়া আৰু অকণমান চব্জি মছলা লৈছোঁ। সেইখিনিত অকণমান পানী দি মই চব্জিখনত দি দিছোঁ। মই বেলেগ একো মছলা দিয়া নাই, চব আধা চামুচকৈ লৈছোঁ। আৰু মছলাখিনি ভালদৰে ভজা যোৱাৰ পিছত অকণমান পানী দি দিছোঁ, আৰু লৰাই অকণমান সময় উতল আহিবৰ কাৰণে ঢাকোন লগাই দিছোঁ। আৰু লগতে মই পাপৰখিনিও আনফালে ভাঙি লৈছোঁ। এনেদৰে ডাঙৰ হৈ আছিলে,
আৰু নিমখটো সোৱাদ অনুসৰি দি দিছোঁ, লগতে পাপৰখিনিও দি দিছোঁ আৰু অকণমান সময় এনেদৰে উতলোৱাৰ পিছত এয়া মোৰ লাহেকৈ আৰু পাপৰৰ চব্জি হ'বই। মই বেছি জ্বলা নাই দিয়া, আপোনালোকে জ্বলা খাই যদি বেছি জ্বলা দিব পাৰে, জ্বলা হ'লে আঞ্জাখন খাই আৰু বেছি ভাল লাগে। আমাৰ ধৃছে জ্বলা নাখায় বেছি। আৰু মোৰ এয়া পাপৰৰ চব্জি হৈ গ'ল, এয়া নমাই দিলোঁ। এতিয়া এই নেমু টেঙাটো দেখিছেনে, নলবাৰীৰ পৰা অনা নেমু টেঙা হয়। এইটোক এতিয়া বাকীবিলাক শেষ হ'ল আৰু এইটো আছে, এইটোৰে আজি আঞ্জা বনাম। আৰু মই কেৰাহী বহাই দিছোঁ টেঙা আঞ্জাখন বনাবৰ কাৰণে। আৰু তেল গৰম কৰি তাত প্ৰথমতে এনেদৰে এচামুচকৈ বৰকেইটা বনাই লৈছোঁ, দাইলৰ বৰকেইটা। আৰু দাইলৰ বৰকেইটা এনেদৰে এটা এটাকৈ বনাই লৈছোঁ। আৰু তাৰপিছত সেই কেৰাহীটোতে অকণমান তেল দিছোঁ, শুকান জলকীয়া দিছোঁ এটা, আৰু লগতে কেইটামান মিঠি গুটি দি দিছোঁ। আৰু এইখিনি ফুটাৰ পিছত মই পিঠাকেইটা বৰকেইটা দি দিছোঁ আৰু তাত পানী দি দিছোঁ জোখমতে। আৰু এতিয়া অকণমান মিক্স কৰি দিছোঁ। এই টেঙাখিনি চেপি লোৱা নেমুৰ ৰসখিনি দি দিছোঁ মই। আপোনালোকে সুতি টেঙাটোও দিব পাৰে থাকিলে। অকণমান পানী মিহলাই দি দিছোঁ আৰু হালধি লগতে মই নিমখ দি দিছোঁ সোৱাদ অনুসৰি। আৰু এতিয়া অকণমান মিক্স কৰি আৰু ঢাকনি লগাই ৰাখি দিম। এয়া চাওক, ঢাকনি গুচাই হৈয়ে গ'ল, পুটুককৈ হৈ যায়, খুব সোনকালে হৈ যায়, বেছি সময় নালাগে। আৰু কোনো ধৰণৰ মছলা নাখায় ইয়াতে, যিহেতু টেঙাৰ আঞ্জা হয়। আৰু পিঠাকেইটাও বৰকেইটাও কি ধুনীয়াকৈ কোমলি গৈছে দেখিছেনে বৰকেইটা। আৰু মোৰ হৈয়ে গ'ল আঞ্জাখন, ঢাকনি বন্ধ কৰি দিলোঁ আৰু গেছ নমাই দিলোঁ। ভাত হৈ গ'ল। ভোক লাগিছেনে নাই? লাগিছে। খাবা? আজিতো টেঙা বনাইছোঁ, খাবানে নোখোৱা? নাখাওঁ টেঙা। কিয় টেঙা নোখোৱা? না। কিয় লাগিব? টেঙা আৰু কি? চিকেন? চিকেন নাই আজি। টেঙা আৰু চব্জি, পাপৰৰ চব্জি। ইয়াম্মি পাপৰ। ইয়াম্মি পাপৰ। ভাত বনোৱা হৈ গ'ল আৰু এতিয়া অকণমান ফেনৰ তলত বহিছোঁ। কেনেকুৱা গৰম ভগৱান, মাৰ্চ মাহতে এইটো গৰম আৰু জুলাই আগষ্ট পাবলৈ আছে। কিয় হাঁহি আছা? ফুটিতে। ফূৰ্তিতে? কি ফূৰ্তি লাগিছে এইবাৰ? হোলি ফুটি। হোলি ফূৰ্তি? হোলি। বদমাছ ত্ৰিছ। অস্থিৰা বেগত পৰ ৰোৱানা, অভিমানী দুচকু শান্তি দিয়া না, মৰমে কোলা হোৱা না। আজি ভাতকেইটা খাই ভাল লাগিলে। পাপৰখনো ভাল হৈছিলে, টেঙাখনো ভাল হৈছিলে। কিন্তু পাপৰৰ আঞ্জাখনে বেছি আদৰ নাপালে, কাৰণ যিহেতু গৰম। টেঙাৰ আঞ্জাখন বেছি সকলোৱে ভাল পালে। এনেকৈ সিজাই স্পাইডাৰমেন আৰু এভৰিৱান, দুপৰীয়া ভাত পানী খালোঁ আৰু ভাত পানী খাই শুলোঁ অকণমান আৰু চকু টকু ফুলি গৈছে একদম। আৰু এতিয়া আহিছোঁ গধূলি চাহ বনাবৰ কাৰণে। চাহৰ কাৰণে এই দুটা কল দেখিছেনে, এই কল দুটা বেয়া হ'ব ধৰিছে, কোনো নেখায়, এলাগী হৈ পৰি আছে। গতিকে এই দুটাৰে কিবা কাম চলাওঁ। কল দুটা মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিছোঁ, লগতে অকণমান গাখীৰ দিছোঁ, চেনি দিছোঁ আৰু এইখিনি পেষ্ট বনাই লৈছোঁ। এনেদৰে মিক্সিত মাৰি লৈছোঁ। আৰু তাত মই 2-2.5 চামুচমান মই আটা দি দিছোঁ আৰু গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। আচলতে এই গৰমত পকৰি খাবলৈ মন নাই, কিন্তু কল দুটা পেলাই দিয়াৰ মুহূৰ্ততে এনেদৰে বনাইছোঁ। অকণমান নিমখ দিছোঁ এচিকুট, মিঠা বস্তুত নিমখ দিলে অকণমান ভাল লাগে। এচিকুট নিমখ দিছোঁ আৰু অকণমান বেকিং চ'ডা দি দিছোঁ আৰু ভালদৰে গোটেইখিনি মিক্স কৰি লৈছোঁ আৰু তেলত এটা এটাকৈ দি ফ্ৰাই কৰি লৈছোঁ। খাই কিন্তু ভালেই লাগিছিলে। এয়া চাহ ৰেডি হৈ গ'ল, পকৰি ৰেডি হৈ গ'ল। এতিয়া চাহ
ইমান গৰম পৰিছে পকৰি খাবলৈ একদম মন নাযায় কিন্তু উপায় নাই আজি বনালোঁ আৰু কলকেইটা পেলাই দিয়াৰ মুহতে আৰু খুব স্পঞ্জি হৈছে খুব ধুনীয়া হৈছে পকৰিকেইটা খাবলৈ আৰু কলৰ পকৰি ন খুব সোৱাদ লাগে এনেদৰে খাই এনেদৰে মই গধূলি চাহকাপ খালোঁ আজি আৰু আপোনালোকে যদি এনেদৰে কলৰ পকৰি এতিয়ালৈকে খোৱা নাই খাইছেই নিশ্চয় যদি খোৱা নাই এনেদৰে বনাই খাব বেছি চেনি নিদিব কাৰণ কলত অলৰেডি মিঠা থাকে বেছি চেনি নিদিব আৰু গাখীৰ নহ'লেও কথা নাই পানীৰেও আপোনালোকে বনাব পাৰে মই গাখীৰ দিছোঁ আজি আৰু ভিডিঅ'টো আজি মই দিনটো কি কৰিলোঁ কি নকৰিলোঁ ভিডিঅ'টোত মই দেখালোঁ আপোনালোকক যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টোত লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ বাই বাই